হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। চাওঁতে বছৰটো শেষেই হ'ব হ'ল আৰু আজি হৈছে একেবাৰে শেষৰটো মিনি ভ্লগ, মানে বছৰৰ কাইলৈৰ পৰা নতুন ভাল মিনি ভ্লগ দিবলৈ চেষ্টা কৰিম। আৰু বছৰটো কাৰ কেনেকুৱা গ'ল, মানে মোৰতো এইটো বছৰ ইমান এটা ভাল নগ'ল। আশা কৰিছোঁ যে মানে আহিবলগীয়া বছৰটো যাতে ভালে কুশলে যায়। আৰু এইফালে আহিলোঁ আজি বজাৰলৈ বুলি এনাইৰ লগত। এনাই আহিছে দ'দৰ কাৰণে কিবা এটা গিফ্ট ল'বলৈ, বাৰ্থডে বুলি, যিহেতু 1 তাৰিখে দ'দৰ বাৰ্থডে। আৰু এইফালে গিফ্ট লোৱা মেলা হৈ গ'ল। দেখুৱাম বাৰু গিফ্টটো কাইলৈ দেখুৱাম, মানে 1 তাৰিখে। আৰু আজি বজাৰৰ পৰা কি আনিলোঁ জানেনে? এইফালে বগৰী আনিলোঁ। আৰু বগৰী খাই মানে মাত খাই দেখিছেনে? মোৰ ভাঙিলেই নহয়, ইমান আজিকালি পটককৈ ঠাণ্ডাটো লাগে নহয়, কি ক'ম আৰু। আহি একেবাৰে ৰাতি সময়ত প্ৰায় 8টামান বজাত জাপিলোঁ গডৰেজটো। আৰু গডৰেজটো জাপিলোঁ বুলি নহয়, মানে গডৰেজটো চফাই হৈ আছিলে। বেটি কাপোৰবোৰ চিজিল লগাই ল'লোঁ। মোৰ ক'ৰবাত যাবলৈ মানে খৰধৰ হয় নহয়, সেইবাবে বেটিৰ মানে যোনখিনি ফুৰিবলগীয়া কাপোৰ সেইবোৰ এক্সট্ৰাকৈ কৰি লৈছোঁ। তাৰপিছত ৰাতি সময়ত খালোঁ আজি গাহৰি পোৰা। মোৰ আকৌ এনেকৈ খাই বৰ ভাল লাগে। আজিলৈ তেন্তে আহিছোঁ, বাই বাই। আকৌ লগ পাম নতুন মিনি ভ্লগৰ সৈতে। আৰু সকলোলৈকে